নমস্কাৰ আজি আমাৰ যেটো ভাৰতীয় আপোনালোকে গম পায় ভাৰত স্বাধীনতাৰ সময়ত আমাৰ যিসকল শহীদ হৈছিল তাৰে মাজত উল্লেখনীয় ব্যক্তি আছিল আমাৰ ভগত সিং সুখদেৱ আৰু আপোনাৰ আছিলে ৰাজগুৰু তেওঁলোকে আমাৰ ভাৰত স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল আৰু আজিৰ দিনটোতে তেওঁলোকে ইংৰাজসকলে ফাঁচি কাঠত ওলমাইছিলে সেয়ে এই সংহতি ৰাখি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সভাপতি নিৰ্দেশ মৰ্মে আমাৰ ভাৰতবৰ্ষত সকলোতে এই যুৱ মৰ্চাৰ উদ্যোগত এই কাৰ্যসূচী হাতত লোৱা হৈছে এই কাৰ্যসূচীৰ ভিতৰত আছে আপোনাৰ ৰাজহুৱা স্থান যেনেকুৱা আপোনাৰ চিকিৎসালয় মঠ মন্দিৰ নামঘৰ ৰাজহুৱা পুখুৰী এনেকুৱা ঠাই বাছনি কৰা হৈছে আৰু আমাৰ গোবৰ্ধন মণ্ডলৰ ফালৰ পৰা আমি এই নিমুৱা প্ৰাথমিক চিকিৎসালয়খন বাছি ল'লোঁ আৰু আজি ইয়াত যি অপৰিষ্কাৰ মানে ভিতৰটো পৰিষ্কাৰ আছে বাহিৰৰ ফালে অলপ লেতেৰা আছে এইখিনি আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা তথা আমাৰ গোবৰ্ধন মণ্ডলৰ সভাপতি জয়গুৰু ঘোষ ডাঙৰীয়াৰ উদ্যোগত এইখিনি আমি চাফাই অভিযান কৰিম আৰু বিশেষ প্ৰভাৱ মানে কি আমি তেওঁলোকক স্মৰণ কৰি এই কামখিনি কৰিছোঁ যাতে আগন্তুক দিনতো আমি এই কাৰ্যসূচী হাতত ল'ব পাৰোঁ আৰু যাতে এতিয়া আমাৰ ৰাইজৰ মাজত এটা প্ৰভাৱ পৰে আৰু শ্বহীদসকলক আমি স্মৰণ কৰিব লাগিব দেখা গৈছে কি আমি অতীতৰ কিছুমান কথা পাহৰি গৈছোঁ সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টিয়ে যিসকল মানুহে বলিদান দিছিলে দেশৰ হৈ তেওঁলোকক আমি আগবঢ়াই বা তেওঁলোকক আমি সেৱাৰ কাৰণে এই কাৰ্যসূচী আগন্তুক দিনতো লৈ থাকিম জানে ভাৰতীয় স্বাধীনতা সংগ্ৰামত বীৰ যোদ্ধা অন্যতম সেনানী শ্বহীদ ভগত সিং ৰাজগুৰু আৰু সুখদেৱক তেখেতসকলৰ আত্মবলিদানৰ বাবে আমি শ্বহীদ স্বীকৃতি দিছিলোঁ আৰু সেই বীৰ সন্তানসকলক স্মৰণ কৰি আজিৰ এই পবিত্ৰ দিনটোত আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি ভাৰতীয় জনতা যুৱ মৰ্চা বৰপেটা জিলাৰ উদ্যোগত তথা ভাৰতীয় জনতা যুৱ মৰ্চা গোবৰ্ধন মণ্ডলৰ সহযোগত আজি এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আমি স্বচ্ছতা অভিযানটো আগবঢ়াই নিছোঁ আৰু আজি এই নিমুৱা প্ৰাথমিক চিকিৎসালয়ত আজি শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আমি স্বচ্ছতা অভিযান আৰম্ভ কৰিছোঁ बिटिआर हालामनि थाखाय मोनसे गोजोनथाव खौरां 68थि भारत रत्न लखप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय बे बादायलायनायखौ गिबि खेबनि थाखाय बिटिआरनि सिङाव थानाय चिरां जिल्लायाव सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सुबुंथि फाउन्डेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड एफसी इउनाइटेड चिरां दुवार एफसी चिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो इउनाइटेड चिरां दुवार एफसी 26 मार्च खालि शिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार 27 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो आसाम रेजिमेन्टेल सेन्टार 28 मार्च खालि इउनाइटेड चिरां दुवार एफसी आरो शिलं लाजं एफसी 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार एफसी 30 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो शिलं लाजं एफसीनि गेजेराव बे बादायलायनाया जागोन जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन